নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কদমফুলীয়া পিঠা বনাইছিলোঁ। এই পিঠাকেইটা মই নেচাৰেলি বিটৰ পৰা ৰস উলিয়াই কালাৰ দিছোঁ আৰু এইখিনি মই জহা চাউলেৰে বনাইছিলোঁ আৰু গাৰ্নিছ কৰিছোঁ বাসমতি চাউলৰ লগত ওপৰত গাৰ্নিছ কৰি দিছোঁ। আৰু ষ্টাফিংখিনি মই ধুনীয়াকৈ ইলাচি, ড্ৰাই ফ্ৰুট আৰু ঘিৰ লগত ভাজি ধুনীয়াকৈ বনাইছিলোঁ কাৰণে খাবৰ কাৰণে খুব টেষ্টি হয়। ধুনীয়া এটা স্মেল আহে পিঠাটো খালে। আপোনালোকেও এনেকুৱা বনাই খাব চেষ্টা কৰিবচোন। আহকচোন দেখুৱাই লওঁ মই এই পিঠাকেইটা কেনেকুৱা বনালোঁ। 400 গ্ৰাম জহা চাউল মই ৰাতিপুৱাই তিয়াই থৈ দিছিলোঁ। এইটো 6-7 ঘণ্টামান হ'ল তিয়াই লোৱা। এইখিনি মই তৰিয়াই লৈছোঁ। এইবাৰ ভালদৰে পিচি ল'ম, তাৰপিছত মই এইখিনিৰে পিঠা বনাম। মই গুড়াখিনি ধুনীয়াকৈ মিক্সাৰত পিচি এই চালনীটোৰে চালি ল'লোঁ। গোটেইখিনি গুড়া মই জহা চাউল অকল লৈছোঁ, বেলেগ চাউল মিক্স দিয়া নাই। আপোনালোকে অকণমান বৰা চাউল মিক্স দি ল'ব পাৰে। যিহেতু মই এই পিঠাটো গৰমকৈ খাৱাৰ কাৰণে ব্যৱহাৰ কৰিম আৰু থাকি গ'লে ঠাণ্ডা হ'লে এইখিনি মই আৰু যেনেকুৱা বনাইছিলোঁ তেনেকুৱা অলপমান গৰম কৰি মই ঢিলা কৰি খাম। গতিকে ইয়াতে মই বেলেগ চাউল মিক্স দিয়া নাই, অকল জহা চাউল দিছোঁ। আপোনালোকে অকণমান বৰা চাউল মিক্স দি ল'ব পাৰে। এইখিনি মই গুড়া এইখিনি ৰেডি কৰি ল'লোঁ। নাৰিকল পিচি লৈছোঁ। বনাব গৈ আছোঁ, মোদক নিচিনাই হ'ব। সেইকাৰণে মই ইয়াতে ষ্টাফিঙৰ কাৰণে কাজু বাদাম কেইটামান মিহিকৈ কুটি লৈছোঁ আৰু কিচমিচ কুটি লৈছোঁ আৰু ইলাচি পাউডাৰ দিম অকণমান। ইয়াতে ঘি লৈছোঁ, ঘি 1 চামুচ দি মই এইখিনি ভাজি ল'ম। আৰু গুড়খিনিও মই মিহিকৈ কটাৰীৰে কুটি ল'লোঁ। আৰু এইখিনি অলপ গাখীৰ লাগিব। প্ৰথমে মই ষ্টাফিংখিনি বনাই ল'ম। মই কেৰাহী গৰম কৰি দিছোঁ। ইয়াতে ঘি 1 চামুচ দি ল'ম। কাজু কিচমিচ ভাজি ল'লোঁ। ইয়াতে মই নাৰিকলখিনিও দি ল'ম। নাৰিকলখিনি কেঁচা ভাৱটো নোহোৱাকৈ মই এইখিনি ভালদৰে ভাজি ল'ম। তেতিয়া পিঠাকেইটা 2-3 দিন থাকিলেও ধুনীয়াকৈ খাব পৰা যায়। নাৰিকলখিনি বেয়া হ'লে পিঠাকেইটা এনেই লোকচান হৈ যাব। সেইকাৰণে নাৰিকলখিনি ভাজি ল'ব লাগে ভালদৰে। এইটো সোনকালে বেয়া হয়, সেইকাৰণে ভাজি ল'লে বহু দিনলৈকে ভালে থাকে। জুইখিনি কমাই মই 5 মিনিট ভাজি ল'লোঁ যাতে নাৰিকলখিনি পুৰা নাযায়। এইবাৰ মই গুড়খিনি ইয়াতে দি দিলোঁ। গুড়খিনি দি ভালদৰে মিক্স কৰি লাৰি ল'ম। মই গোটেইখিনি মিক্স কৰিম। ইয়াতে এইবাৰ মই গাখীৰখিনি দি ল'ম। গাখীৰ নিদিলেও হয়, কিন্তু গাখীৰ দিলে ইয়াৰ পৰা বেছি গাখীৰ দিলে সোৱাদটো বেছি হয়। সেইটো কাৰণে মই গাখীৰ দি এইখিনি ষ্টাফিংখিনি ধুনীয়াকৈ বনাই ল'ম। মোৰ ষ্টাফিংখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। ইয়াতে মই লাষ্টত অকণমান ইলাচি পাউডাৰ দি দিছোঁ। এইখিনি নমাই থৈ দিলে ডাঠ হ'ব। এইখিনি বনোৱাৰ কাৰণে ৰেডি কৰি ল'লোঁ। বিট এটা পিচ কৰি কাটি লৈছোঁ। এইখিনি মই পানী দি মিক্সাৰত পিচি ল'ম আৰু সেই পানীখিনি মই ছিকি গৰম কৰিম। কেৰাহী পাতি মই ইয়াতে পানীখিনি গৰম দিম পিঠা বনোৱাৰ কাৰণে। মই ভালদৰে ছিকি ল'লোঁ। এইখিনি পিঠাকেইটা যেন কালাৰ হয়, সেইটোৰ কাৰণে মই এনেকুৱা এটা বিট পিচি লৈ এইটো গিলাচেৰে 1 গিলাচ পানী দি মই ভালদৰে ছিকি ল'লোঁ। এইবাৰ ভালকৈ গৰম কৰি ল'ম
পিঠাকেইটা বনোৱাৰ কাৰণে এয়া সৰু চামুচেৰে আধা চামুচ মই নিমখ দি লৈছোঁ। অকণমান ইয়াতে তেলো দি ল'ম। মই ৰিফাইন তেল দিছোঁ। আৰু চেণ্টৰ কাৰণে অকণমান ইলাচি পাউডাৰ দি দিলোঁ। এইখিনি এবাৰ ভালদৰে গৰম হ'ব দিম। তাৰপিছত ইয়াতে পিঠাগুড়িখিনি গুলি ল'ম। এয়া পানীখিনি উতল আহিছে। ইয়াতে মই এবাৰ পিঠাগুড়িখিনি দি ল'ম। গোটেইখিনি পিঠাগুড়ি ইয়াতে দি ভালদৰে মিক্স কৰি ল'ম। মই এনেকুৱা মাৰি লৈছোঁ। পিঠাখিনি গোটেইখিনি ভালদৰে মাৰি ল'ম। এইখিনি মাৰি ল'লোঁ। এইবাৰ ঘি অলপ হাতত এনেকুৱা লৈ এটা গোলা বনাই ল'ম ধুনীয়াকৈ। এয়া মই লাডুকেইটা বনাই লৈছোঁ। এইখিনি গোটেই সমানকৈ বনাই ল'লোঁ। এইবাৰ মই এয়া ষ্টাফিংখিনি মই আগতে বনাই থৈ দিছিলোঁ। এয়া এনেকুৱা এটা গোল কৰি ল'ম। মই ষ্টাফিংখিনি ভিতৰত সোমাই দিব পৰাকৈ এনেকুৱা সমান সমান এটা গোলা বনাই ল'ম। মই পিঠাখিনি বনোৱাৰ কাৰণে এয়া মোৰ 19টা পিঠা লাডু হৈছে আৰু ষ্টাফিঙো মই ইয়াতে 19টা বনাই ল'লোঁ। এইবাৰ এইটো ষ্টাফিংখিনি ভৰাৰ কাৰণে মই এনেকুৱা ফুটা কৰি লৈছোঁ। ইয়াতে মই ষ্টাফিংখিনি দি দিছোঁ ভিতৰত ভৰাই। এনেকুৱা ধুনীয়াকৈ গোলা বনাই ল'ম। মই দেখিছেনে ধুনীয়াকৈ গোল বনাই ল'লোঁ। মাজত ষ্টাফিংখিনি দি মই এটা বনাই দেখুৱাইছোঁ। এইবাৰ মই এয়া বাসমতি চাউল লৈছিলোঁ। অলপ চাউলটো দীঘলীয়া ডিজাইন দিবৰ কাৰণে এইখিনি ধুনীয়াকৈ এনেকুৱা মই ওপৰতে দি দিম চাউলখিনি। এনেকুৱা মই গোটেইকেইটা পিঠা বনাই ল'ম। এটা দেখুৱাই লৈছোঁ, বাকীকেইটাও মই এনেকুৱা বনাই ল'ম। তাৰপিছত পিঠাখিনি মই বনোৱাৰ কাৰণে ৰেডি কৰি ল'ম। এয়া মই পানী গৰম কৰি লৈছোঁ। চৰুটো পাতি পানী উতল আহিছে। এইবাৰ ইয়াতে মই পিঠাকেইটা এটা এটাকৈ দি দিম। ইয়াতে এখন সৰু পাতল কাপোৰ দি দিছোঁ মই, যাতে ডাইৰেক্ট ভাপটো নালাগে পিঠাকেইটা। এনেকুৱা মই ধুনীয়াকৈ চাউল দি এটা এটা বনাই লৈছিলোঁ। ইয়াতে দি দিলোঁ। পিঠা প্ৰথমে বনাই ল'ম। এয়া পিঠাকেইটা হৈছেনে নাই মই চাই ল'ম। ওপৰত দিয়া চাউলকেইটা সিজিছেনে নাই চাইছোঁ। ধুনীয়াকৈ সিজি গৈছে, টাইট টাইট হৈছে। মোৰ পিঠাকেইটা হৈ গৈছে। সেইকেইটা এটা এটাকৈ উঠাই ল'ম মই এইবাৰ।
এইকেইটা মোৰ পিঠা উঠাই ল'লোঁ। এইবাৰ আৰু ইয়াতে মই বাকীকেইটা পিঠা দি লৈছোঁ। চাউলকেইটা ধুনীয়াকৈ লগাই লৈছোঁ মই এনেকুৱা চাউলৰ ওপৰতে এনেকুৱা চাউলকেইটা যেন ভালদৰে লাগি ধৰে। লাষ্ট এয়া মই পিঠাকেইটা হৈছেনে নাই চাই লৈছোঁ। ওপৰৰ চাউলটো ভালদৰে সিজিছেনে নাই এইটো চাই ল'লোঁ। আৰু অকণমান টাইম আছে। মোৰ এই ৰেচিপিটো আপোনালোকক দেখুৱাই ল'লোঁ। আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এই পিঠাটো ফুলৰ আকাৰৰ হয়, ধুনীয়াকৈ এয়া কদম ফুলৰ নিচিনা হৈছে। ওপৰত চাউলকেইটা ডিজাইন কৰি দিয়াৰ কাৰণে, সেইকাৰণে এই পিঠাটো কদমফুলীয়া পিঠা বুলিও কয়। এইখিনি মই দেখুৱাই ল'লোঁ। মোৰ এই ৰেচিপিটো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে লগৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰিব। লগতে আজি যদি মোৰ এই ভিডিঅ'টো প্ৰথম চাই আছে আপোনালোকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি থৈ দিব। মোৰ আহিবলগীয়া আৰু নতুন নতুন ভিডিঅ'সমূহ ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। এইখিনিয়ে ক'লোঁ, আজিলৈ আহোঁ। থেংক ইউ।